মোৰ নাম মহিউদ্দিন আহমেদ। মই ইউটিউবত ইতিমধ্যে অসমৰ মুছলমান নাম দি এটা শিতান আৰম্ভ কৰিছোঁ। আজিৰ খণ্ডটো হ'ব এই শিতানৰ প্ৰথম খণ্ড। আজিৰ এই প্ৰথম খণ্ডত আমি অসম আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বিষয়ে থুলমূলকৈ ক'বলৈ বিচাৰোঁ। কেওফালে পৰ্বত পাহাৰা আগুৰা লুইতৰ দুপাৰৰ এই সমতল ভূমি, পৰ্বত পাহাৰৰ পৰা বৈ অহা নদ নদী জান জুৰিৰ কল্লোলিত কলৰৱ, হাজাৰ বিজাৰ বনৰীয়া জীৱ জন্তু আৰু চৰাই চিৰিকটিৰ সুৰীয়া গীত, গছ লতাৰে ভৰপূৰ, ফুলে ফুলে জাতিষ্কাৰ, ভাৰতৰ পূব ফালৰ একোণত অৱস্থিত এইখনেই অসম। ৰামায়ণ মহাভাৰতৰ দিনৰ পৰা এই ৰাজ্যাঞ্চলক প্ৰাগজ্যোতিষপুৰ বুলি জনা গৈছে। অৱশ্যে বৰাহ মিহিৰৰ মতে এই অঞ্চলক লৌহিত্য বুলিছিল। কিছুমান পুৰাণে এই অঞ্চলক প্ৰাগজ্যোতিষো বোলে, কামৰূপো বোলে। কিছুমানে আকৌ এই অঞ্চলক উদয়াচল বোলে। কিছুমান পুৰাণে এই অঞ্চলক কামৰূপ কামাখ্যা বা কামৰূপ কমতা বুলি কয়। কিন্তু কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰই এই অঞ্চলক কামৰূপ বুলি কয়। এই কামৰূপ নামটোৱেই বহু বছৰ ধৰি অসমত চলি আছে। পৰৱৰ্তী কালত আহোমসকলৰ আগমনৰ পাছতহে এই অঞ্চলটোৱে অসম নাম লাভ কৰে। আমি এটা কথা স্বীকাৰ কৰিব লাগিব যে অসমীয়া জাতি কোনোবা এটা বৰ্ণৰ বা এটা ধৰ্মৰ বা এটা উপজাতিৰ বা এটা জনজাতিৰ জাতি নহয়। ই বহু বৰ্ণ ধৰ্ম বহু উপজাতিৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা জাতি। নৃতত্ত্ববিদসকলে ঠাৱৰ কৰে যে একালত আদি মানৱে আমাৰ এই অঞ্চলত বিচৰণ কৰিছিল। কাৰণ গাৰো পাহাৰৰ ৰংৰাম আলগিৰি, চেলবালগিৰি, ৱাৰং থেব্ৰংগিৰি, মকবল আব্ৰি, মিচিমাগিৰি, অৰুণাচলৰ দাফাবুব অঞ্চল, মণিপুৰৰ উখৰুল মহকুমাৰ খাংখুই অঞ্চল আদিত কিছুমান শিলাস্ত্ৰ পোৱা গৈছে, যিখিনিয়ে প্ৰমাণ কৰে যে অতি পুৰণি কালত আদি মানৱে আমাৰ এই লুইতৰ দুপাৰত বিচৰণ কৰিছে। তেওঁলোকৰ কিছুদিনৰ পিছত নেগ্ৰিটো নামৰ এটা জাতিৰ লোকে আহি
এই অঞ্চলত কামৰূপ কমতা বা লুইতৰ দুপাৰত বসবাস কৰিছিল। কাৰণ কি গাৰো পাহাৰৰ চেলবালগিৰি, উত্তৰ কাছাৰৰ দেওজালি হাডিং, কামৰূপৰ সৰুতাৰু, বিশ্বনাথ, শদিয়া আদি ঠাইত কিছু উন্নত ধৰণৰ কিছুমান শিলাস্ত্ৰ ইতিমধ্যে নৃতত্ত্ববিদসকলে লাভ কৰিছে। এই শিলাস্ত্ৰসমূহ প্ৰস্তৰৰ যুগতকৈ কিছু উন্নত। সেইকাৰণে নৃতত্ত্ববিদসকলে ঠাৱৰ কৰে যে নৱপ্ৰস্তৰ যুগৰ এই নেতৃত্বসকলেও আমাৰ লুইতৰ দুপাৰত কামৰূপ কমতা বা কাষৰ পাজৰে থকা পাহাৰবিলাকত বিচৰণ কৰিছিল। কথা হ'ল কি, প্ৰত্নপ্ৰস্তৰ যুগৰ আদি মানৱেই হওক বা নৱপ্ৰস্তৰ যুগৰ আদি মানৱেই হওক, এওঁলোক কিন্তু অঘৰী স্বভাৱৰ আছিল। কোনোবা এডোখৰ ঠাইত জীৱ জন্তু চিকাৰ কৰি খাই থাকি যেতিয়া সেই ঠাইত চিকাৰ নিমিলা হৈছিল, তেওঁলোকে সেই ঠাই এৰি আকৌ নতুন ঠাইলৈ গুচি গৈছিল। সেইকাৰণে আদিমানৱসকলক প্ৰস্তৰ যুগ বা নৱপ্ৰস্তৰ যুগৰ মানুহ এই অঞ্চলৰ স্থায়ী বাসিন্দা নাছিল। তেওঁলোকৰ পিছতেই অষ্ট্ৰিয়াৰ ফালৰ পৰা আৰু প্ৰশান্ত দ্বীপপুঞ্জৰ ফালৰ পৰা অষ্ট্ৰিক বা অষ্ট্ৰলয়ড নামৰ কিছুমান মানুহ আহি ভাৰতৰ দক্ষিণ ফালেদি সোমাই কালক্ৰমত তেওঁলোকে আগবাঢ়ি আহি আছে। এইদৰে আগবাঢ়ি আহি ভাৰতৰ উত্তৰ পূব কোণত তেওঁলোকে অৱস্থিতি লাভ কৰিছিল আৰু অসমো তেওঁলোকে চানি ধৰিছে। এই অষ্ট্ৰিকসকলে সাধাৰণতে পাহাৰত থাকি ভাল পাইছিল, গতিকে লুইতৰ কাষৰ পাহাৰ অঞ্চলত বিশেষকৈ তেওঁলোকে বাস কৰিছিল বুলি ভাবিব পাৰি। কিন্তু অষ্ট্ৰিকসকল আকৌ কৃষিজীৱী আছিল। হয়, তেওঁলোকে চিকাৰ কৰিছিল, কিন্তু চিকাৰ কৰিলেও এবিধ জোঙা অস্ত্ৰ লৈ তেওঁলোকে মাটি খান্দি খেতি কৰিব জানিছিল। সেইকাৰণে তেওঁলোকে এডোখৰ ঠাইতে বহু বছৰ ৰৈ গৈছিল স্থায়ীভাৱে। সেইকাৰণে অসমৰ অষ্ট্ৰিকসকলক প্ৰথম স্থায়ী বাসিন্দা বুলি ভবা যায়। লুইতৰ পাৰৰ বহু অঞ্চল তেওঁলোকে দখল কৰিছিল। তেওঁলোকৰ পৰৱৰ্তী কালত মহাচীনৰ পৰা মংগোলীয় গোষ্ঠীৰ তিব্বত বৰ্মাসকল অসমলৈ ধাবিত হয়। তিব্বত বৰ্মাসকল বা তিব্বত বৰ্মীসকল সংখ্যাধিক আছিল আৰু তেওঁলোকে যেতিয়া অসমৰ লুইতৰ দুপাৰত আহি পাইছিল, তেতিয়া দেখিছিলে যে অষ্ট্ৰিকে প্ৰায়বিলাক ঠাই লৈ লৈছে। গতিকে সুৰুঙা চাই তেওঁলোকে ইয়াত বহিছিল। বহুদিন অষ্ট্ৰিক আৰু তিব্বত বৰ্মীসকলে বাস কৰি আছিল। তিব্বত বৰ্মীৰ সংখ্যাধিক আছিল বুলি মই কৈছোঁ, কাৰণ কি তেওঁলোক অসংখ্য প্ৰজাতিৰ আছিল।
নগা হওক, কছাৰী হওক, বড়ো কছাৰী হওক, ডিমাচা কছাৰী হওক, চুতীয়া, দেউৰী, জিংফৌ, মণিপুৰী আদি বহু প্ৰজাতি তেওঁলোকে দলে দলে বিভিন্ন সময়ত আহি আছে। এইদৰে অসমৰ মাটিত অষ্ট্ৰিকসকলেও কৃষিজীৱী আছিল আৰু আনহাতে এই তিব্বতবৰ্মীসকলো কিন্তু কৃষিজীৱী আছিল। তেওঁলোকে ঝুম খেতি কৰিব জানিছিল। গতিকে কালক্ৰমত তেওঁলোকে অষ্ট্ৰিকে তিব্বতবৰ্মীৰ চিকাৰ প্ৰণালী, কৃষি প্ৰণালী বা তিব্বতবৰ্মীয়ে অষ্ট্ৰিকৰ চিকাৰ প্ৰণালী, কৃষি প্ৰণালী বা অন্য আৱৰণ আদি এই কৃষ্টিসমূহ তেওঁলোকে অনুকৰণ কৰিছিল। ফলত এই লুইতৰ দুপাৰত সেই অষ্ট্ৰিক আৰু তিব্বতবৰ্মীসকলৰ বসবাসৰ কালতেই অংকুৰণ ঘটিছিল এটা নতুন সংস্কৃতিৰ। সেইটোৱেই হ'ল অসমীয়া সংস্কৃতিৰ উৎস। কিন্তু আজিৰ অসমত অষ্ট্ৰিক মানুহ পাবলৈ নাই। অসমৰ পাহাৰ ভৈয়ামৰ জনজাতিবিলাক আটাইবিলাকেই তিব্বত বৰ্মা বুলি ভবা যায়, বুৰঞ্জীবিদসকলে কয়। কিন্তু সেই অনুপাতে অষ্ট্ৰিক মানুহ পাবলৈ নাই। ইয়াত অনুমান কৰিব পাৰি হয়তো সেই যুগত সবলীয়া দুৰ্বলীক খেদি পঠোৱা সেই যুগত সংখ্যাধিক তিব্বত বৰ্মাসকলে অষ্ট্ৰিকসকলক মাৰি কাটি খেদি দিছিল বা ক'ৰবাত কোনোবা এটা ঠালে হয়তো বাধ্য হৈ তিব্বত বৰ্মাৰ লগতে মিলি তিব্বত বৰ্মাৰ খেলতে এটা হৈছিল। ইয়াৰ পিছত ভূমধ্যসাগৰৰ ফালৰ পৰা এটা ঠাল আহি অসমত বাস কৰিছিল বুলি নৃতত্ত্ববিদসকলে কয়। আকৌ ভাৰতৰ উত্তৰ পশ্চিম ফালেদি আলপাইন নামৰ এটা প্ৰজাতি আহি অসমত বাস কৰিছিল। বহু নৃতত্ত্ববিদে ক'ব খোজে যে অসমৰ কলিতাসকলেই সেই আলপাইনসকলৰ উত্তৰ পুৰুষ। ইয়াৰ পিছতে আহে দ্ৰাবিড়সকল। কিন্তু দ্ৰাবিড়সকল অসমলৈ আহিছিল নে নাই সেইটো সঠিক নহয়, কাৰণ তেওঁলোকৰ ধৰ্ম নীতি কিছুমানহে আছে। ইয়াৰ পিছত আহে অবৈদিক আৰ্যসকল। প্ৰাক-বৈদিক ইক্ষ্বাকু বংশীয় ৰজা অমূৰ্তই পূবফালে ৰাজ্য জয় কৰি আহি পগৰজুহ-টিছ অৰ্থাৎ পাহাৰে আগুৰা ঠাই অৰ্থাৎ প্ৰাগজ্যোতিষপুৰলৈকে তেওঁ জয় কৰিছিল আৰু প্ৰাগজ্যোতিষপুৰত তেওঁ ৰাজ্য পাতিছিল। পৰৱৰ্তী কালত আৰ্যসকল অসমলৈ আহে দল দল হৈ, আৰু আৰ্যসকল অহাৰ লগে লগে অসমীয়া সংস্কৃতি ঠন ধৰি উঠে। ইতিমধ্যে আলপাইন বা ভূমধ্যসাগৰীয় ঠাল বা অবৈদিক আৰ্যসকলৰ যিখিনি কৃষ্টি আছিল, যিখিনি চিকাৰ প্ৰণালী আছিল, আটাইখিনি দুইটা সংস্কৃতিত সোমাই পৰিছিল। শেষত আৰ্যসকলৰ যি ধৰ্মীয় নীতি বা অন্যান্য যি নীতি নিয়ম সেইবোৰ সোমোৱাই লৈ অসমীয়া সংস্কৃতিক গাভৰু অৱস্থালৈ আগবঢ়াই আনিছে। এইদৰেই বহু শতিকা পাৰ হৈ গৈছিল
অৱশেষত 1205 বা 6 খ্ৰীষ্টাব্দত ইতিমধ্যে যিহেতু উত্তৰ ভাৰতত মুছলমানে দখল লৈছিল, গতিকে মহম্মদ ঘুৰিৰ পৰাধীন সেনাপতি ইখতিয়াৰুদ্দিন মহম্মদ ইবন বিন বখতিয়াৰ খিলজীয়ে 1205 বা 6 খ্ৰীষ্টাব্দত চীন আৰু তিব্বতলৈ বুলি কামৰূপৰ মাজেৰে অভিযান চলাই আহিছে। সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু আৰু থলুৱা লোকৰ যুটীয়া প্ৰচেষ্টাৰে বা বখতিয়াৰ খিলজীৰ সৈতে তেওঁলোকৰ যুটীয়া প্ৰচেষ্টাৰে যি যুদ্ধ হৈছিল, সেই যুদ্ধত বখতিয়াৰ খিলজী হাৰি বংগদেশলৈ ঘূৰি যাবলৈ বাধ্য হৈছিল কোনোমতে। গতিকে তেওঁৰ এভাগ মুছলমান সৈন্য কামৰূপৰ উত্তৰ ফালে থাকি গৈছিল। তেওঁলোক যিহেতু গৌড়ৰ পৰা আহিছিল, তেওঁলোক গৌড়ীয় আছিল। গতিকে সেই থাকি যোৱা মুছলমানখিনিয়ে অসমত বন্দী হিচাপে আছিল আৰু কালক্ৰমত তেওঁলোক অসমৰ বাসিন্দা হৈছিল। এইদৰেই অসমত মুছলমানৰ বসতি আৰম্ভ হৈছিল। তাৰ ঠিক 22 বছৰমানৰ পাছত 1228 বা 29 খ্ৰীষ্টাব্দত অসমৰ উত্তৰ কোণেদি চাও চুকাফাই সৈন্য সামন্ত লৈ আহি সৌমাৰত ৰাজ্য স্থাপন কৰিছিল। গতিকে যিদৰে মুছলমান বসতিৰ পিছত আৰু কিছু মুছলিম অহাৰ সুবিধা হৈছিল, সেইদৰে চাও চুকাফাই আহি আহোম ৰাজ্য স্থাপন কৰাৰ পৰৱৰ্তী কালত সেই ৰাজ্যৰ পৰা আন কেইটামান ঠালো অসমলৈ ধাবিত হৈছিল। পৰৱৰ্তী কালত বংগদেশৰ বংগীয় হিন্দু আৰু মুছলমান লোকে আহি এই দুয়োটাৰ পাৰত বসবাস আৰম্ভ কৰিছিল। লগতে কেইজনমান কাবুলৰ মানুহ, বৰকান্দাজ চিপাহী, মণিপুৰৰ মানুহ আহি অসমীয়া হৈছিল। আনকি অসম ধ্বংস কৰা মানৰো কেইজনমান অসমীয়া হৈছিল বুলি আমি লগ পাই আহিছোঁ। গতিকে আজি আমি বুজিব পাৰিলোঁ যে অসমীয়া জাতি কোনোবা এটা উপজাতিৰ বা এটা বৰ্ণৰ বা এটা ধৰ্মৰ নহয়। অষ্ট্ৰিক, তিব্বত-বৰ্মী, আলপাইন, দ্ৰাবিড়, অবৈদিক আৰ্য, বৈদিক আৰ্য, আহোম, মুছলমান, পৰৱৰ্তী অহা বংগীয় মুছলমান বা বংগীয় হিন্দু, এই সকলোৰে সমিলমিলেৰে অসমীয়া জাতি গঠন হৈছে। আৰু সেইদৰে অসমৰ সংস্কৃতিও অসমত বসবাস কৰি অহা বিভিন্ন জাতি ধৰ্ম, বিভিন্ন প্ৰজাতিৰ মানুহৰ কৃষ্টিগত অনুদানেৰেহে জন্ম হৈছে। সেইকাৰণে অসমীয়া সংস্কৃতিক বাৰেৰহণীয়া বা বাৰেবৰণীয়া সংস্কৃতি বুলি কোৱা হয়। আমাৰ আজিৰ আলোচনা শেষ হৈছে। আমি পৰৱৰ্তী আলোচনাত কিদৰে অসমত মুছলমান বসতি আৰম্ভ হৈছিল সেই বিষয়ে আলোচনা কৰিম।